এনেই মই ঘৰত থাকিলে ঘৰৰ পৰা ওলাব মন নাযায়, কিন্তু আজি উপায় নাই। ঘৰত এখন শৰাই আগবঢ়াইছে। মায়ে মোক পুৱাই অৰ্ডাৰ দি থৈ দিছে দোকানত যোৱাৰ কাৰণে। কিবা কিবি সৰু সুৰা বস্তু আনিব পাহৰিছে দেউতাই। বাপৰে, সূৰ্য দেৱতাৰ এতিয়াৰ পৰাই যিটোহে পাৱাৰ, জুন জুলাই মানত মই চাগে হাঁহিলেহে গম পাব। একোৱাই নহওঁ কিয় মোৰ ইমান একো আফচোচ নাই। এয়া মই দোকানৰ পৰা আহি কিনে মাক শৰাইৰ যোগাৰত অলপমান সহায় কৰি দিলোঁ। আৰু এইখন কটাৰী মোক মোৰ প্ৰিয় বান্ধৱীজনীয়ে গিফ্ট কৰিছিল। শ্বিলঙত যাই তাই মোৰ কাৰণে কটাৰী কিনি নিছিল, কটাৰী। শৰাইৰ সকলো যা যোগাৰ হৈ যোৱাৰ পিছত মায়ে শৰাইখন ধুনীয়াকৈ আগবঢ়ালে আৰু ইফালে ভাগৱত পাঠ কৰা আৰম্ভ দিলে। নিখিল পাতক কৰে খৈ এয়াকে শুনি ভৈল ভোল সজত জু পদকল জানি দিয়া কৰা কৃপাময়, জানি দয়া কৰা কৃপাময়। আকে শুনি যিটো প্ৰভু তোমাৰ গুণ কোনটা জনৰ মন প্ৰাণ হৰে, নিখিল পাতক হৰে বুলি কৈছি, পাতক ক্ষয় কৰে। আকে শুনি ভৈল মই সজত পদকল জানি দয়া কৰা কৃপাময়, মোক এতিয়া দয়া কৰা। আজি যিহেতু মোৰ বাৰ জন্মদিন আছিল, সেই গতিকে মায়ে শৰাইখন আগবঢ়াইছে। যাৰ নামত শৰাইভাগ আগবঢ়োৱা হৈছে, যাৰে জন্মদিন, সেইগৰাকী আহিব নোৱাৰিলে ৰাইজ, কাৰণ তাইকতো বিয়াই দি দিছোঁ। বিয়া দিয়াৰ পিছততো জানেই ছোৱালীৰ জীৱন কিমানখিনি সলনি হৈ যায়। বাৰ জন্মদিনৰ চাহ খোলাৰ মুখ্য আকৰ্ষণ আছিল টেকেলি পিঠা, আৰু সেই টেকেলি পিঠাৰে পূৰা চাহ থৈছিলোঁ আমি, আৰু চাহ পানী খাই পূৰা নিউজত ব্যস্ত হৈ গ'লোঁ। আৰু যিহেতু নিৰ্বাচন ওচৰ চাপিছে, আপোনালোকে কাক ভোট দিব এতিয়াই ভাবি লওক। আজিলৈ ইমানেই আছিলে, বাই বাই।